আহোম সভালৈ আমি এতিয়া যাব ওলালোঁ যাওঁ দেই আপুনি বাকীখিনি চাই দিব পাৰে। নমস্কাৰ আইছ, মই পুৰবী। মই উন্নতি মিনি ব্লগলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আছিল আহোম সভাৰ প্ৰথমটো দিন আৰু আমি দিনত যাব নোৱাৰিলোঁ, গতিকে ৰাতিয়ে যাবলৈ বুলি ওলালোঁ। এয়া আমাৰ নাচনী ওলাই আহিছে দেই সাজি কাচি। ইয়াত আহি পাই দেখিলোঁ যে ইয়াত বহুতো দোকান পোহাৰ বহিছিল, কাপোৰৰ দোকান বহিছিল, কিছুমান বস্তুৰ দোকান বহিছিল আৰু ইয়াত দিনতো কিছুমান কাৰ্যসূচী আছিল আৰু ইয়াৰ বাবে আপাহঁতো আহিছিল, কিন্তু আমি অহা নাছিলোঁ। আৰু এতিয়া ওচৰৰ চুবুৰীয়াখিনি মিলি পিনে লগে ভাগে একেলগতে আহিছোঁ আৰু বৌ আহিছে। বৌৰ সৈতে বোলে আজি জেং বিহু মাৰি মঞ্চ মুকলি কৰিব আৰু এইপিনে আমাৰ বৰষা বাইদেউ, তাই বোলে আজি সৰু বিহুৱতী নাচিব। তাইক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাবচোন। আৰু এইখিনি আমি লগে ভাগে গোটেই মানুহখিনি মিলি আহিছিলোঁ, গোটেই লগতে বহি আছোঁ। মানুহ এতিয়ালৈকে ইমান অহা নাই, বাহিৰত আছে, কিয়নো এতিয়ালৈকে মঞ্চ মুকলিও হোৱা নাই যে, সেইবাবে বাহিৰতে সকলোবোৰ বহি আছে। মঞ্চ মুকলি হোৱাৰ পাছতে সৰু বিহুটি আৰম্ভ হৈ গৈছিল আৰু এই অকণমানি ছোৱালীজনী দেখিছানে, তাইয়ে বৰষা। তাই বোলে অকল বায়েকৰ লগতহে আহিব, সেই গতিকে প্ৰথম ৰাউণ্ডত তাই নানাছিলে। আহোম সভাৰ মেইন কাৰ্যসূচী দিনতে শেষ হৈ গৈছিল আৰু ৰাতিলৈ বাকী আছিল কম্পিটিশ্যনহে, সৰু বিহুটি আৰু টকা বিহু। এই বুলি মই আপোনালোকক এইখিনিয়ে দেখুৱাইছোঁ। অন্য টি ভিডিঅ'ৰ সৈতে মই আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।